নমস্কাৰ বন্ধুসকল, মই গুলজাৰ হুছেইন আৰু মই আজি আপোনালোকৰ বাবে অসমীয়াৰ আৰু 50টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই আৰু 50টা প্ৰশ্ন আগবঢ়াইছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো পোৱা নাই, মই নিশ্চয় তলত ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। আশা কৰোঁ এই প্ৰশ্নসমূহে আপোনালোকক অসম টেটৰ বাবে যথেষ্ট সহায় কৰিব। প্ৰথম প্ৰশ্নটো হ'ল, নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি? ইয়াৰ উত্তৰটো হ'ল প্ৰহ্লাদ চৰিত্ৰ। হেম সৰস্বতীয়ে ক'ৰ পৰা প্ৰহ্লাদ চৰিত্ৰ ঘটনা লৈছিল? ইয়াৰ উত্তৰটো হ'ল বামন পুৰাণৰ পৰা। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰত কিমানটা পদ আছে? 100টা পদ আছে। প্ৰহ্লাদ চৰিত্ৰখন প্ৰথমে কোনে কেতিয়া সম্পাদনা কৰি উলিয়ায়? ইয়াৰ উত্তৰটো হ'ল কালিৰাম মেধিয়ে 1913 চনত। হেম সৰস্বতীৰ সৰ্গৌৰী সংবাদ কিমানটা পদত ৰচিত? ইয়াৰ উত্তৰটো হ'ল 899টা। তাৰ পিছৰ প্ৰশ্ন, কবি ৰত্ন সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ। তাৰ পিছৰ প্ৰশ্ন, মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ সপ্তম উপৰি পুৰুষজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কবিৰত্ন সৰস্বতী। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত কাব্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল জয়দ্ৰথ বধ। কৈলাশ বৰ্ণনা অংশটি কোনখন কাব্যৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হ'ল জয়দ্ৰথ বধ। তাৰ পিছৰ প্ৰশ্ন, জয়দ্ৰথ বধ কাব্যখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ল কবি ৰত্ন সৰস্বতী। ৰুদ্ৰকন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল শ্ৰীমন্ত তাম্ৰধ্বজৰ। সাত্যকী প্ৰৱেশ কাব্যৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ল ৰুদ্ৰকন্দলী। তাৰ পিছৰ প্ৰশ্ন, কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি কোন? ইয়াৰ উত্তৰটো হ'ল হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণৰ। বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব হৰিবৰ বিপ্ৰই। বব্ৰুবাহনৰ যুদ্ধ আৰু লৱ-কুশৰ যুদ্ধ কাব্য দুখনৰ মূল কি? ইয়াৰ মূল হ'ল জৈমিনী অশ্বমেধ। মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবিগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ল হৰিবৰ বিপ্ৰ। অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী বীৰ কাব্য ৰচক কোন? ইয়াৰ উত্তৰটো হৰিবৰ বিপ্ৰ। প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল মাধৱ কন্দলী। মাধৱ কন্দলী কোনজন ৰজাৰ ৰাজকবি আছিল? ইয়াৰ উত্তৰটো হ'ল বৰাহী ৰজা মহামাণিক্যৰ। তাৰ পিছৰ প্ৰশ্ন, মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল বৰাহী ৰজা মহামাণিক্যৰ। মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত ৰামায়ণ ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো একেই, বৰাহী ৰজা মহামাণিক্যৰ। তাৰ পিছৰ প্ৰশ্ন, মাধৱ কন্দলীয়ে জনসমাজত কি বুলি খ্যাতি লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল কবি ৰাজ কন্দলী। কবি ৰাজ কন্দলী হিচাপে জনাজাত কবিগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব মাধৱ কন্দলী। মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল? লম্ভা পৰিহৰি সাৰুদ্ধৃতে। মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল সপ্তকাণ্ড ৰামায়ণ। মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল 5টা। মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল? ইয়াৰ উত্তৰটো হ'ল মাধৱ চন্দ্ৰ বৰদলৈয়ে।
নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবিগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ল মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব দেৱজিৎ। অপ্ৰমাদী কবি কোন? মাধৱ কন্দলী। মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কোনে অভিহিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱে। মাধৱ কন্দলীক অসমীয়া চচাৰ বুলি কোনে অভিহিত কৰিছিলে? ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ গোস্বামীয়ে। শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি কোন? বড়ো চণ্ডীদাস। শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচনাকাল কিমান? চতুৰ্দশ শতিকা। শ্ৰীকৃষ্ণ কীৰ্তনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদকজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল বসন্ত ৰঞ্জন ৰায় বিদ্ধত বল্লভ। শ্ৰীকৃষ্ণ কীৰ্তনৰ পাতে পাতে কিমান যে ভুল ভ্ৰান্তি, অসতৰ্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে, সেইটো দেখি শিক্ষিত বঙালী মাতৃৰ লজ্জিত আৰু মৰ্মাহিত হ'ব বুলি কোনে মন্তব্য কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ডক্টৰ অমিত্ৰ শোধন ভট্টাচাৰ্যই। উপভাষাবোৰ স্বতন্ত্ৰ বিকাশৰ যাত্ৰা আৰম্ভ হোৱা নাই, কিন্তু সুস্পষ্টৰূপে নিৰ্ধাৰিত হৈছে। এনেকুৱা উপভাষা কিছুমানৰ সানমিহলি ৰূপ এটা কৃষ্ণ কীৰ্তনৰ ভাষাই দাঙি ধৰে। কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰটো হ'ল ডক্টৰ বাণীকান্ত কাকতিয়ে। গীত গোবিন্দ কাব্যৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব জয়দেৱ। শ্ৰীকৃষ্ণ কীৰ্তনত জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায়? গীত গোবিন্দ। শ্ৰীকৃষ্ণ কীৰ্তন কেইটা খণ্ডত বিভক্ত? 13টা খণ্ডত। শ্ৰীকৃষ্ণ কীৰ্তনত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান? ইয়াত 161টা শ্লোক আৰু 418টা পদ আছে। কোনগৰাকী ব্যক্তিয়ে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক কামৰূপ গৌড়ৰ সীমা মৰিয়লিৰ বস্তু বুলি মত প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰটো হ'ব মহেশ্বৰ নেওগে। শূন্য পুৰাণ কোনে ৰচনা কৰিছিল? ৰামাই পণ্ডিতে। শূন্য পুৰাণ গ্ৰন্থখনত কোন দেৱতাৰ উল্লেখ আছে? ধৰ্ম দেৱতা। শূন্য পুৰাণৰ সৃষ্টিতত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায়? মনকৰৰ পদ্মা পুৰাণ। শূন্য পুৰাণ গ্ৰন্থখনৰ সম্পাদনৰ লগত জড়িত ব্যক্তিগৰাকী কোন? নগেন্দ্ৰ নাৰায়ণ বসু। নাথ বা যোগী সাহিত্যৰ প্ৰৱৰ্তক কোন? মৎস্যেন্দ্ৰ নাথ। দশম একাদশ শতিকাৰ নাথ সিদ্ধসকলৰ কাহিনীক লৈ ৰচনা কৰা গীতবোৰক কি হিচাপে জনা যায়? গোপী চন্দ্ৰৰ গীত। আৰু আজিৰ শেষৰ প্ৰশ্নটো হ'ল গোপী চন্দ্ৰৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত? ইয়াৰ উত্তৰটো হ'ব নাথ সাহিত্য। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।